নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজি ফাৰ্ষ্ট শিফ্ট আৰু ছেকেণ্ড শিফ্ট দুয়োটা শিফ্টতে সোধা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। বলক এতিয়া প্ৰশ্ন উত্তৰসমূহৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, যিহেতু সকলোকে প্ৰথমে নিজৰ পৰিচয়টোৰ কথা সোধে বা পৰিচয়টোক লৈ প্ৰশ্ন কৰে, গতিকে সেইখিনি পুনৰ নকওঁ। ইয়াৰ ভিতৰত বাকীসমূহ প্ৰশ্ন হৈছে যে এজনক সুধিছে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ নাম কি? মহিলা প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ প্ৰথমগৰাকী ইন্দিৰা গান্ধী। তাৰপিছতে তেওঁ সুধিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীজন কোন? বৰ্তমানৰ প্ৰধানমন্ত্ৰীজন হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তাৰপিছতে তেওঁ সুধিছে যে বৰ্তমান অসমৰ দুগৰাকী মহিলা মন্ত্ৰীৰ নাম কোৱা? তেওঁলোকৰ ভিতৰত এগৰাকী হৈছে অজন্তা নেওগ, তেওঁ বিত্ত বিভাগত জড়িত, আৰু আনগৰাকী হৈছে নন্দিতা গাৰ্লোচা, তেওঁ শক্তি বিভাগৰ লগত জড়িত। ইয়াৰ পাছতে আন এগৰাকী কেণ্ডিডেটক সুধিছে যে ভাৰতবৰ্ষৰ বৰ্তমান মুঠ ৰাজ্য কেইখন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা সুধিছে। ইয়াৰ উত্তৰটো হৈছে ভাৰতবৰ্ষত বৰ্তমান মুঠ 28খন ৰাজ্য আৰু 8টা কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰপাছতে তেওঁ সুধিছে যে ভাৰতবৰ্ষৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকী কোন? বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকী হৈছে স্মৃতি ইৰাণী বাইদেউ। তাৰপিছতে তেওঁ সুধিছে যে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দ্ৰৌপদী মুৰ্মু বাইদেউ। তাৰপাছতে তেওঁক লগতে উপ ৰাষ্ট্ৰপতিগৰাকীৰ নামো সুধিছে, ইয়াৰ উত্তৰটো হৈছে জগদীপ ধনখৰ। ইয়াৰ পাছতে ছেকেণ্ড শিফ্টত এজন কেণ্ডিডেটক তেওঁ কি কৰে সুধিছে, আৰু তেওঁ ক'লে যে তেওঁ টিউশ্যন কৰে। তাৰপিছত তেওঁ সুধিছে কিহৰ টিউশ্যন কৰে? তেওঁ মেথছৰ টিউশ্যন কৰে। বাবে তেওঁ কোন ক্লাছৰ কৰে সুধিছে। তাৰপিছত তেওঁ ক'লে যে LP স্কুলৰ পৰা তেওঁ ME স্কুলৰ পৰ্যায়লৈকে টিউশ্যন কৰে মেথছৰ। তেতিয়া তেওঁ সুধিছে যে 12 স্কোৱাৰ ইজুকেল টু কিমান হ'ব? তেনেধৰণৰ মেথছৰ দুই এটা প্ৰশ্ন সুধিছে। তাৰপিছতে তেওঁ সুধিছে যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়াৰ নাম কি সুধিছে। ইয়াৰ উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ। ইয়াৰ পাছতে আন এজনক সুধিছে যে ভাৰতে মহাকাশলৈ পঠিওৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আৰ্যভট্ট। লগতে তেওঁক এইটো সুধিছে যে ইণ্ডিয়াৰ স্পেচ এজেঞ্চিটোৰ নাম কি? ইণ্ডিয়াৰ স্পেচ এজেঞ্চিটোৰ নাম হৈছে ইছৰো। ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। লগতে আন এজন কেণ্ডিডেটক সুধিছে যে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? পথৰুঘাটৰ ৰণ 1894 চনৰ 28 জানুৱাৰী তাৰিখে দৰঙৰ পথৰুঘাটত হৈছিল। তাৰপিছতে তেওঁ সুধিছে যে অসমৰ জাতীয় সংগীতটো কোনখন আলোচনীত প্ৰথম প্ৰকাশ পাইছিল সুধিছে। ইয়াৰ উত্তৰটো হৈছে বাঁহী আলোচনীত। তাৰপিছতে তেওঁ সুধিছে যে কিমান চনত প্ৰকাশ পাইছিল জানেনে? ইয়াৰ উত্তৰটো হৈছে 1909 চনত। আৰু যেতিয়া প্ৰকাশ পাইছিল তেতিয়া অসমৰ জাতীয় সংগীতটি অ মোৰ আপোনাৰ দেশ নামটোৰ পৰিৱৰ্তে মোৰ দেশ নামেৰে প্ৰকাশ পাইছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আজি আমাৰ কেণ্ডিডেটসকলৰ লগত যোগাযোগ কৰা যথেষ্ট পলম হৈ গ'ল, কাৰণ কাইলৈ মোৰো ভাইভা আছে, গতিকে আজি পলম হৈ গ'ল। অহাকালিলৈ যিহেতু মোৰো ভাইভা আছে, গতিকে অহাকালিলৈ মোক কি প্ৰশ্ন সুধিছে, ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেদৰে হৈছে, সকলোবিলাক কথা আপোনালোকক ভালদৰে জনাবলৈ চেষ্টা কৰিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।